गरेश्वर आंचलिक फरायसा आफादा देग्लाय बोसोरनि HSLC आरो HS आनजादाव सेथि थाखोआव उथ्रिसारनो हानाय फरायसाफोरखौ मान बावनाय आरो बरायनाय हाबाफारि लादों। तामुलपुर जिल्लानि गरेश्वरनि कलागुरु विष्णुराभा भवनाव मैया मोनसे मान बावनाय आरो बरायनाय हाबाफारि खुंनाय जायो। बे हाबाफारिखौ गरेश्वर आंचलिक फरायसा आफादनि बिबानगिरि आफादगिरि रूपम राजबंशीया दैदेननायाव बे मेलखौ सामलायो। बे मान बावनाय आरो बरायनाय हाबाफारियाव गोजौ फरायसालि आरो गोजौसिन गेजेरारि जोबथा आनजादाव उथ्रिसार जानो हानाय गोबां मेलेमजिबि फरायसाफोरखौ बरायदों। बे हाबाफारियावनो गरेश्वर फरायसालिमानि गोरायुं डक्टर प्रमद मेडिया फरायसाफोरखौ सुबुं दानायजों समान महरै गावसोरनि थांखिसिम सौहैनो थाखाय फरायनायाव गोब्राब खामानि मावनो खावलायो। हाबाफारियाव बाहागो लाबावो गरेश्वर हिनजावसा गोजौ फरायसालिनि गाहाय फोरोंगिरि मफिदुल हक दुलाराय आसाम फरायसा आफादनि रायजोआरि मावफुंगिरि दुलुजित दास आरो गरेश्वरनि गोबां सोलोंथायारि फसंथानफोरनि फोरोंगिरि आरो बिमा-बिफाफोरा नुजाथिदों। तामुलपुर जिला ছাত্ৰ সন্থাৰ অন্তৰ্গত গুৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ইয়াত সমবেত হৈছিলোঁ আৰু আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি গুৰেশ্বৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল সমগ্ৰ ভাৰতবৰ্ষৰ মানচিত্ৰত যাতে প্ৰতিষ্ঠিত হ'ব পাৰে আৰু সদৌ অসম ছাত্ৰ সন্থা ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি সদায় দায়বদ্ধ। যিকোনো ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে কোনো ধৰণৰ অসুবিধাত যাতে নপৰে, ছাত্ৰ ছাত্ৰীসকল যাতে কেতিয়াও থমকি ৰ'ব লগা নহয়। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি সাহস আছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি মেধা আছে, এই মেধাৰ লগত সদৌ অসম ছাত্ৰ সন্থা সদায় আছিল আৰু সদায় থাকিব। যি সময়ত আমাৰ তামুলপুৰ জিলাত আপোনালোকে যদি চাই বিজ্ঞান শাখাৰ শিক্ষানুষ্ঠানৰ যথেষ্ট অভাৱ, সেই সময়ত তামুলপুৰ জিলাই বিজ্ঞান শাখাত অসমৰ শ্ৰেষ্ঠতম স্থান দখল কৰিছিলে। কিন্তু আজি ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তিৰ কাৰণে তামুলপুৰ জিলাৰ পৰা বাহিৰলৈ যাব লগা হৈছে। যিবোৰৰ সামৰ্থ্য আছে তেওঁলোকে গৈছে, কিন্তু যিবোৰৰ সামৰ্থ্য নাই তেওঁলোকে ক'ৰবাত থমকি ৰ'ব লগা হৈছে। গতিকে আমি আজি এই অনুষ্ঠানটোৰ জৰিয়তে অসম চৰকাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক আহ্বান জনাব খুজিছোঁ যাতে অতি শীঘ্ৰে তামুলপুৰ জিলাত অন্ততঃ বিজ্ঞান শিক্ষাৰ শিক্ষানুষ্ঠান স্থাপন কৰে। তামুলপুৰত হওক, গড়েশ্বৰত হওক, গড়েশ্বৰতো এখন বিজ্ঞান শিক্ষাৰ আৰু এখন প্ৰয়োজন হৈছে। ছাত্ৰ ছাত্ৰীৰ ভিৰ যিহেতু বাঢ়িছে, গতিকে এই ব্যৱস্থাটো অতি শীঘ্ৰে কৰিবলৈ আমি আহ্বান জনাইছোঁ। আমি প্ৰত্যেক বছৰে এই গড়েশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাই কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই এখন বিশেষ সম্বৰ্ধনা সভা আয়োজন কৰি আহিছোঁ আৰু এই বছৰো আমি এই কীৰ্তি ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আমি এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰিছিলোঁ। আজি আমাৰ কাৰ্যসূচীসমূহ এনেকুৱা ধৰণৰ আছিলে। ৰাতিপুৱা বৃক্ষৰোপণ কাৰ্যসূচী ৰাখিছিলোঁ। আমাৰ প্ৰথম কাৰ্যসূচী আছিল পতাকা উত্তোলন আছিলে। সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কাৰ্যসূচী ৰাখিছিলোঁ। তাৰপিছত আমি শ্বহীদত মাল্যাৰ্পণ ৰাখিছিলোঁ। তেনেকৈ আমি 11টা বজাত আমাৰ যি সম্বৰ্ধনা সভা অনুষ্ঠান, এই সম্বৰ্ধনা সভা অনুষ্ঠান ৰাখিছিলোঁ। আমাৰ গোটেইকেইটা কাৰ্যসূচীয়ে আমাৰ ধুনীয়াকৈ সফল ৰূপ পালে আৰু এই সম্বৰ্ধনা সভাখনৰ জৰিয়তে মই ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে দুআষাৰ ক'ম যে ছাত্ৰ ছাত্ৰীসকলে এটা ভাল সুনাম কঢ়িয়াই আমাৰ গড়েশ্বৰ অঞ্চলৰ লগতে সমগ্ৰ জিলাখনৰ লগতে সমগ্ৰ অসমখনলৈ এটা ভাল গৌৰৱ কঢ়িয়াই আনিছে। তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক এই অনুষ্ঠানখনৰ জৰিয়তে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলক মই এটা কথাই ক'ম যে তোমালোকে এটা ভাল ৰিজাল্ট কৰিয়ে নিজকে ভাবিব নালাগে যে মই বহুত ভাল ৰিজাল্ট কৰিছোঁ, মই আৰু পঢ়িব নালাগে। তো নিজকে তেনেকৈ ভাবি পেলাই ডাউন হ'ব নালাগে। তোমালোকৰ কৰিব লগা কাম বহুত আছে। সমাজখনৰ হকে তোমালোকে বহুত কিবা কিবি কৰিব লাগিব। যিহেতু সমাজখনত ভাল কাম কিছুমান কৰিব লাগিলে মানুহে একচুৱেলি শিক্ষিত হ'ব লাগে। তো শিক্ষিত মানুহে সমাজখন আগবঢ়াই লৈ যোৱাত সহায় হয়। তো মই সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলক এটা কথাই ক'ম যে তোমালোকে ভাল মানুহ হোৱা, ডাঙৰ হৈ পেলাই সমাজৰ হকে মাত মাতা, সমাজৰ যিবিলাক বেআইনী কাম আছে, যিবিলাক সমাজৰ বেয়া হোৱা কাম আছে, সেইবিলাকৰ হকে তোমালোকে ভাল মানুহ হৈ মাত মাতা, ডাঙৰ ডাঙৰ অফিচাৰ হোৱা, IAS হোৱা, ACS হোৱা, এইবিলাক হৈ পেলাই গুৰেশ্বৰৰ লগতে সমগ্ৰ অসমখনৰ হকে যাতে উন্নতিৰ হকে যাতে তোমালোকে মাত মাতা, এই আমি আশা কৰিম। আৰু আজি আমাৰ অনুষ্ঠানখনত বিশিষ্ট অতিথি হিচাপে আছিল আমাৰ গড়েশ্বৰ নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ গড়েশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমোদ মেধি ছাৰক। আৰু আমাৰ উপস্থিত আছিলে মুখ্য অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক শ্ৰী দুলুজিত দাস ডাঙৰীয়া। আৰু আমাৰ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত আছিলে আমাৰ সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদককে ধৰি সমূহ বিষয়ৰ লগতে আৰু গড়েশ্বৰৰ বিভিন্ন দল সংগঠন লগতে সংবাদ কৰ্মীসকল, এইখিনিয়ে আমাৰ সভাত উপস্থিত আছিলে।